তো নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ। সো আজি ভিডিঅ'টো আমি কভাৰ কৰিম বাজাজ পালচাৰ 250Fৰ ওপৰত। আজি আপোনালোকে গোটেইখিনি গম পাব যে বাজাজ পালচাৰ 250Fখন যেতিয়া লঞ্চ হ'ব তেতিয়া আপোনালোকে বাইকখন কি স্পেচিফিকেশ্যন পাব, কেনেকুৱা কি ডিজাইন হ'ব। সো গোটেইখিনি আমি ষ্টাৰ্ট কৰিম। আৰু ষ্টাৰ্ট কৰাৰ আগতে এটা কথা কৈ দিওঁ যে যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিব, কাৰণ আপোনালোকে এটা লাইকে মোক বহুত মটিভেট কৰে ভিডিঅ' বনাবলৈ। সো আমি এতিয়া ভিডিঅ'টোলৈ আগবাঢ়োঁ। সো গাড়ীখন আপোনালোকে এটা কথা জানে যে 220খন আগৰ পৰাই বহুত লিজেণ্ডাৰী বাইক বুলি কয়। আৰু এই লিজেণ্ডাৰী বাইকখন আপোনালোকে ক'বলৈ গ'লে আজি বহু বছৰ হ'ল কোনো ধৰণৰ আপগ্ৰেড নাই। কেতিয়াবা ৰংটো অলপ চেঞ্জ কৰি দিয়ে, কেতিয়াবা ষ্টিকাৰখিনি চেঞ্জ কৰি দিয়ে। চ' এনেকৈ থাকি এইবাৰ বাজাজে ভাবিছে যে বাজাজ পালচাৰ 220খন 250Fলৈকে কনভাৰ্ট কৰিব। আৰু এই কনভাৰ্ট কৰোঁতে আপোনালোকে ডিজাইন লুক কেনেকুৱা পাব সেইটো মই সেইটো এতিয়া কৈ আছোঁ আপোনালোকক। ডিজাইন লুক আপোনালোকে ছেম RS200ৰ দৰে পাব। ডাবল প্ৰজেক্টৰ হেডলেম্প পাব, ফুল ফেয়াৰিং পাব। ইয়াত আপোনালোকে আগৰ দৰে ছেমি ফেয়াৰিং নাপায়। ইঞ্জিনলৈকে যদি আহোঁ আমি 248.7cc ছিংগল চিলিণ্ডাৰ DOSC BS6 ইঞ্জিন পাব। আৰু পাৱাৰটো কোৱা যায় আছে যে 28ৰ পৰা 29 bhp পাব পাৰে। আৰু টৰ্কটো 24ৰ পৰা 25 টৰ্ক NM পাব। আৰু 6 স্পীড গিয়াৰ বক্স পাব। NS 250 আৰু পালচাৰ 250Fৰ ইঞ্জিনবোৰ টোটেলি ৰিটিউন কৰা হ'ব। আৰু যদি আমি এল' হুইললৈকে আহোঁ তেতিয়াহ'লে আপোনালোকে 17 ইঞ্চৰ ডায়মণ্ড কাট এল' হুইল পাব। ছিংগল ডিস্ক ব্ৰেক পাব। আৰু ফ্ৰণ্টৰ ডিস্কখন পাব 300mm আৰু পিছৰ ডিস্কখন পাব 230mm। আৰু ডুৱেল ABS পাব। আৰু যদি আমি ছাছপেঞ্চনলৈ আহোঁ তেতিয়াহ'লে আপুনি প্ৰথম ফ্ৰণ্টত পাব 37mmৰ USD ফক। আৰু পিছত পাব এডজাষ্টেবল মনোচক উইথ নাইট ট্ৰক। তো আৰু লগতে আপোনালোকে কিছুমান স্পেচিয়েল ফিচাৰ্ছ পাব, যেনেকুৱা স্লিপাৰ ক্লাছ, ৰিয়াৰ হুইল লিফ্ট অফ প্ৰটেকশ্যন। আৰু আমি যিটো কনচোললৈকে আহোঁ আপোনালোকে টোটেলি যেনেকুৱা ছেমি কনচোল আছিল এতিয়া ছেমি কনচোল নাপায়। টোটেলি আপোনালোকে ডিজিটেল কনচোল পাব। তো টেকোমিটাৰ হওক, বেটাৰী লেভেল দেখুওৱা হওক, ছাৰ্ভিচ টাইম হওক, মাইলেজ দেখুওৱা হওক, টোটেলি ডিজিটেল পাব। আৰু প্ৰাইচটো কোৱা যায় আছে যে 180ৰ পৰা 190 এক্স-শ্ব'ৰুম প্ৰাইচ। আৰু লঞ্চ ডেটটো এই 2021ৰ ফেষ্টিভ ছিজন নহ'লে লাষ্টলৈকে লঞ্চ হ'ব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব চেনেলটো।